Hello friends, welcome to my channel Job Seekers Assam. Friends, আপোনালোকৰ ঘৰত যদি টিউবৱেল আছে, ৱাটাৰ সাপ্লাই আছে, তেনেহলে আপোনাৰ ৱাটাৰ সাপ্লাইত আইৰন, সল্ট, আৰ্ছেনিক, ফ্লোৰাইড এইবিলাকৰ পৰিমাণ কিমান আছে আৰু আছে নে নাই এইখন আপুনি জানিব কেনেকৈ ইয়াৰ ওপৰত আমাৰ আজিৰ ভিডিঅ'। এইবিলাকৰ পৰিমাণ আপোনাৰ পানীত আপোনাৰ ঘৰত যেটো খাবলগীয়া পানী আছে এইবিলাকৰ পৰিমাণ কিমান এটো টেষ্ট কৰিবলৈ আপোনাৰ কোড যাব লাগিব কেনেকৈ আপুনি টেষ্ট কৰাব। আজিকালি আমাৰ অসমৰ সকলো সৰকাৰি স্কুল বিদ্যালয়ত মানে সৰকাৰি স্কুলবিলাকত আহি আছে মানে ওয়াটাৰ টেষ্টিংৰ কাৰণে কাম আহি আছে মানে ওয়াটাৰ টেষ্টিং কৰিবলৈ দিয়া হৈ আছে যে তেওঁলোকে নিজৰ যেটো খাবলগীয়া পানী আছে হেতু টেষ্ট কৰিব লাগে আৰু টেষ্ট কৰিব তেওঁলোকে কোড যাব লাগিব কেনেকৈ এপ্লাই কৰিব তাৰপাছত কেনেকৈ আপুনি পানীটো লৈ যাব মানে গোটে বস্তুটো কি সিস্টেমটো কি মই আজি দেখুৱাম আমাৰ আজিৰ ভিডিঅ'। তো ফ্ৰেন্ডস আমাৰ আজিৰ ভিডিঅ' স্কিপ নকৰিব বহুত ইম্পৰ্টেন্ট ভিডিঅ' হয়। ভিডিঅ' স্টাৰ্ট কৰাৰ এটা ৰিকুৱেষ্ট থাকিল আমাৰ চেনেলখন এতে সাবস্ক্ৰাইব কৰি দিয়ক তলত সাবস্ক্ৰাইব বাটন আছে ৰঙা হৈ আছে কেই সেকেন্ড লাগে আপোনাৰ কেই সেকেন্ড যাব আপুনি জাস্ট সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকন প্ৰেছ কৰিব তেনেহলে কি হ'ব মই যেতিয়া এনেকৈ ইম্পৰ্টেন্ট ভিডিঅ' আপলোড কৰিম আপোনালোকে পাব নোটিফিকেশন তেনেহলে আপোনাৰ মোৰ ভিডিঅ' এটাও ভিডিঅ' মিছ নহয়। এতিয়া এটা সৰু ডেমোৰে মই দেখুম আপুনি কেনেকৈ অনলাইন এপ্লাই কৰি তাৰপিছত ফিজিক্যালি আপুনি স্যাম্পলটো লৈ গৈ আপুনি টেষ্ট কৰাব পাৰে কোৰ পৰা কৰিব গোটে বস্তু মই ডেমোৰ জৰিয়তে মই বুজাই থাকিম কোন ডিপাৰ্টমেন্টত গৈ আপুনি টেষ্ট কৰাব পাৰে। সো ভিডিঅ' স্টাৰ্ট কৰিলো। সো ফ্ৰেন্ডস আমি আহি গৈছো আমাৰ কম্পিউটাৰ স্ক্ৰিনত আপোনালোকে চাব পাৰে মই এইখন বস্তু মোৰ ল্যাপটপত কৰি আছো আপোনালোকৰ যদি ঘৰত ল্যাপটপ বা ডেস্কটপ থাকে আৰু নহলে মোবাইলত আপুনি এপ ডাউনলোড কৰি আপুনি ইজিলি বস্তুখিনি কৰিব পাৰিব। সো প্ৰথমতে কি কৰিব আপুনি গুগল ক্ৰমত গৈ আপুনি সাৰ্চ কৰিব জল জীবন মিশন টাইপ কৰি সার্চ করিব মন করিব ফ্রেন্ডস জল জীবন মিশন। সো ইয়ার অফিসিয়াল যেটো লিঙ্ক আছে ইয়াত আহিছে jaljeevanmission.gov.in আপনি সম্পূর্ণ ইয়াত টাইপ কৰিলে হ'ব .gov.in এইখন টাইপ কৰিলে হ'ব আৰু জল জীবন মিশন টাইপ কৰি সার্চ কৰাৰ লগে এইখন লিঙ্কই খুলিব। সো আপুনি ডিপাৰ্টমেন্টৰ এইখন লিঙ্কত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এখন হোম পেজ খুলিছে জল জীবন মিশনৰ এইখন ডিপাৰ্টমেন্ট অফ ড্ৰিংকিং ওয়াটাৰ এণ্ড স্যানিটেশন মিনিষ্ট্ৰি অফ জল শক্তি খুলিছে। আপোনাৰ ইয়াত আপুনি বহুত কিবা বস্তু দেখিব ডেটা চাব পাৰে। সো আপুনি এটা ডেটা চাব পাৰে আপোনাৰ কেতিয়াবা ফ্ৰী টাইমত। সো স্ক্ৰল কৰি আমি যেতিয়া আজি টেষ্টৰ কাৰণে লগইন অনলাইন কামটো কৰি আছো ইয়াত এক্সটাৰ্নাল লিংক আপোনালোকে চাব পাৰে ইয়াত কেইটামান লিংক দিয়া আছে ইয়াত যে মেনেজমেন্ট ইনফৰমেশন সিস্টেম আপলোড ডকুমেন্ট আপলোড যে আৰডি কিবা আছে লিংক ট্ৰেইনিং পোৰ্টেল জল জীবন মিশন মোবাইল এপ মই কৈছিলো আপুনি মোবাইলত কৰিব পাৰিব এপ ডাউনলোড কৰি আপুনি প্লে ষ্টৰত গৈ জল জীবন মিশনৰ এপখিনি ডাউনলোড কৰি লব আৰু নহলে গুগল মোবাইলত গুগল খুলি ক্ৰম খুলি তাত জল জীবন মিশন টাইপ কৰিলে লিংক আহিব ইনষ্টল কৰাৰ কাৰণে এপ ইনষ্টল কৰি লব ৰাষ্ট্ৰীয় জল জীবন কোষ। সো আমি আমাৰ কামবিলাক আজি ফাৰ্স্ট যেটো লিংক আছে জেজেএম মেনেজমেন্ট ইনফৰমেশন সিস্টেম এইখন লিংকত আপুনি টাচ কৰি দিব ক্লিক কৰাৰ লগে লগে সৰি মই ইয়াত এটা মিস্টেক হল ইয়াত নহয় ফাৰ্স্ট লিংকটো নহয় ইয়াত আছে ওয়াটাৰ কোৱালিটি মেনেজমেন্ট ইনফৰমেশন সিস্টেম ইয়াত মন কৰিব ফ্ৰেন্ডস আকৌ এবাৰ মই ৰিপিট কৰি আছো জল জীবন মিশন এইখন হোম পেজ খোলা আছে এক্সটাৰ্নাল লিংক আহিব এইকেইটামান লিংক আছে এইখন যেটো আছে টিক কৰা আছে ওয়াটাৰ কোৱালিটি মেনেজমেন্ট ইনফৰমেশন সিস্টেম ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন পেজ খুলিব। সো ইয়াত লগইন এজ এ পাব্লিক ইউজাৰ ফিল্ড টেষ্ট কিট ইউজাৰ ডিপাৰ্টমেন্টাল অফিচিয়েল ল্যাবৰেটৰী অফিচিয়েল DWSM মেম্বাৰ সেক্ৰেটাৰী কেইটামান আছে। সো এইখন আমাৰ নালাগে লাষ্ট পইণ্ট নালাগে ল্যাবৰেটৰী অফিচিয়েল আমি নহয় এইখন নালাগে ডিপাৰ্টমেন্টাল আৰু ফিল্ড টেষ্ট কিট ইউজাৰ আৰু পাব্লিক ইউজাৰ তিনিটা যিকোনো এটা লিংকত গৈ আমি লগইন কৰিব পাৰি। এতিয়া প্ৰথম কথাটো হ'ল আমি কি কৰি আছো ইয়াত আমি কৰি আছো কি ওয়াটাৰ টেষ্টৰ কাৰণে সাপোজ আপুনি আপোনাৰ ঘৰৰ পাৰ্সোনাল যেটো ওয়াটাৰ সাপ্লাই সিস্টেম আছে আপুনি আপোনাৰ যেটো খোৱা পানী আছে ঘৰৰ সেইখন টেষ্ট কৰিব বিচাৰে কিবা কেমিক্যাল নে কিবা বেয়া বস্তু আছে নে নাই আৰু কোৱালিটিটো কেনেকৈ টেষ্ট কৰিব বিচাৰে
আৰু নহ'লে আপুনি কোনো এটা অফিচত কাম কৰি আছে, কোনো চৰকাৰী চাকৰি কৰি আছে, নহ'লে প্ৰাইভেট কিবা জব কৰিছে, সেইখনৰ পানীটো, খোৱা পানীটো ভাল নে নাই এইখন আপুনি টেষ্ট কৰিব বিচাৰে। চ' ৱেডাৰ আপুনি নিজৰ ঘৰত কৰিব পাৰিব। চ' ঘৰত আমাৰ লগত ইমান ইকুইপমেণ্ট এভেইলেবল নাথাকে, আৰু আমি সকলোৱে লেবৰেটৰী কোৰ্চ কৰাও নহয়, আমাৰ কোৰ্চ কৰিলে আমাৰ ইমান ইকুইপমেণ্ট নাই। মোটামুটি আমি এইবিলাক বস্তু ঘৰত বহি কৰিব নোৱাৰি। চ' আপোনাৰ এটা লেবৰেটৰীত গৈ চেম্পল দিবই লাগিব। চেম্পল মানে পানীটো লৈ গৈ দিব লাগিব। মন কৰিব ফ্ৰেণ্ডছ, অলপ মই ভিডিঅ'টো পজ কৰি আপোনালোকক কেইটামান কথা কৈ আছোঁ, ইম্পৰ্টেণ্ট হয়, শুনিব মনকৈ। চ' আপুনি যে চেম্পলখন লৈ যাব, ৱেডাৰ আপুনি প্ৰাইভেট লেবৰেটৰী কেইটামান আছে অসমত, তাতে গৈ দিব, প্ৰাইভেট, আৰু নহ'লে গভমেণ্ট আছে লেবৰেটৰী আছে, তাতে গৈ দিব। চ' মই প্ৰাইভেট কিয় প্ৰিফাৰ কৰিম, মই আপোনাক কৈম আপুনি গভমেণ্ট লেবৰেটৰীত যাওক। তাৰমানে আমাৰ যে অসমৰ ডিপাৰ্টমেণ্ট আছে PHE, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং যিখন ডিপাৰ্টমেণ্ট আছে, চ' মোটামুটি চব ডিষ্ট্ৰিক্টত আছে, মোটামুটি চব ডিষ্ট্ৰিক্টত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ অফিচ আছে, তাতে গৈ লেবৰেটৰী আছে, তাতে জমা দিলেই হ'ল। আপোনাৰ যেতিয়া তাতে গৈ ওচৰত আপুনি ক'তবা আপোনাৰ লোকেশ্যনৰ ওচৰত আপুনি, মই দেখুৱাম অলপ পাছত, আপুনি আপোনাৰ লোকেশ্যনৰ ওচৰত ক'তবা আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং অফিচ আছে, ইয়াতো আপোনাৰ শ্ব' কৰিব, আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব। চ' যেতিয়া গভমেণ্টৰ পৰা আমাৰ ডিপাৰ্টমেণ্ট আছে, তেনেহ'লে আমি প্ৰাইভেটত কিয় যাম। চ' আপুনি জাষ্ট চেম্পল মানে পানীটো লৈ গৈ ডিপাৰ্টমেণ্টত দিলে আপোনাৰ টেষ্টৰ ৰিপৰ্ট আহি যাব, হ'ল। আৰু আজিকালি স্কুলবিলাকতো বিচাৰিছে টেষ্ট ৰিপৰ্ট, ৱাটাৰ টেষ্টিং ৰিপৰ্ট, পানীটো কেনেকুৱা বিচাৰি আছে। চ' স্কুলত যিটো খোৱা পানী আছে এইটো লৈ গৈ, আৰু আপোনাৰ পাৰ্চনেল ঘৰৰ পানীটো লৈ গৈ আপুনি চেক কৰিব পাৰে। চ' প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ অনলাইন প্ৰচেছেৰে যাব লাগিব। টেষ্টটো অনলাইন নহয়, আপুনি ৰেজিষ্ট্ৰেশ্যন ইয়াত কৰিব। তেনে আমি আজিকালি সকলো কাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে অনলাইনত। ৰেজিষ্ট্ৰেশ্যন ইয়াত কৰিব, চেম্পল ফিজিকেলি আপোনাৰ যাব লাগিব, পানী লৈ যাব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম, ইয়াত লগ ইন আহিছে, মই অলপ আগতে ক'লোঁ, তলত দুটা নালাগে আমাৰ পইণ্ট, ইয়াত মই এৰ' মাৰ্ক কৰি আপোনাক দেখাই আছোঁ। পাব্লিক ইউজাৰ আপুনি চিলেক্ট কৰিব, আপুনি পাব্লিক হয়, আপোনাৰ ঘৰৰ পানী আপুনি যদি চেম্পলটো লৈ যাব বিচাৰে ল'ব পাৰে। ফিল্ড টেষ্ট কিট ইউজাৰ মানে আপোনাৰ কিট, আপোনাৰ লগতে আপোনাৰ যিটো ৱাটাৰ বটল থাকিব, দুটা বটলত পানী লৈ যাব, আপুনি এইখন অপশ্যন ল'ব পাৰে, ডিপাৰ্টমেণ্টৰ অফিচিয়েল ল'ব পাৰে। চ' মই জাষ্ট এনে আপোনাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েল বুলি চিলেক্ট কৰিলোঁ। ইয়াত আহিছে ডিপাৰ্টমেণ্ট ইউজাৰ লগ ইন, মোবাইল নম্বৰ, ইউজাৰ নেম, পাছৱৰ্ড। চ' আপুনি যদি আগৰ পৰা লগ ইন কৰিছে, তেনেহ'লে মোবাইল নম্বৰ, ইউজাৰ নেম দি, পাছৱৰ্ড দি আপুনি লগ ইন কৰিব। কিন্তু যদিহে আগৰ পৰা কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, পাছৱৰ্ড ক্ৰিয়েট কৰা নাই, তেনেহ'লে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াত আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ মোবাইল নম্বৰ বিচাৰিছে, ইয়াত OTP বিচাৰিছে, মানে মোবাইল নম্বৰ দিয়াৰ লগে লগে আপোনাৰ মোবাইলত OTP যাব, তাৰপাছত আপুনি OTP ইয়াত দি জেনেৰেট কৰিব পাৰিব। চ' মোবাইল নম্বৰ ইয়াত দিব চেষ্টা কৰিম। মই মোবাইল নম্বৰ মই দি দিলোঁ। এতিয়া জেনেৰেট OTP যিখন আছে, আপোনালোকে চাব পাৰে, মোবাইল নম্বৰ দিলোঁ, ইয়াত জেনেৰেট OTP যিখন অপশ্যন আছে, এইখন অপশ্যনত মই ক্লিক কৰিম। ইয়াত আহিছে OTP হেজ বিন চেণ্ড টু ইয়'ৰ মোবাইল নম্বৰ। নকৈ আছে আপুনি যদি নিজৰ স্কুলৰ ফালৰ পৰা কৰি আছে, নিজৰ স্কুলৰ পানীটো টেষ্ট কৰিব বিচাৰে, তেনেহ'লে আপুনি ছেইম প্ৰচেছত যাব লাগিব। ঘৰৰ পানী হওক, নিজৰ ঘৰৰ পাৰ্চনেল পানী হওক, স্কুলৰ পানী হওক, আপোনাৰ কোনোবা ডিপাৰ্টমেণ্টৰ কাম কৰি আছে, অফিচৰ পানী হওক, চ' ছেইম প্ৰচেছ যাব লাগিব। চ' ইয়াত OTP আহিছে, হয়, মোৰ মোবাইলৰ OTP আহিছে। চ' ভেলিডেট মোবাইল নম্বৰ আহিছে। ইয়াত আহিছে ফাৰ্ষ্ট নেম, ইয়াত আহিছে লাষ্ট নেম, ডেজিগনেশ্যন, ডিপাৰ্টমেণ্ট, গোটেই বস্তুখিনি ইয়াত আহিছে। চ' আমাৰ এইবিলাক লাহে লাহেকৈ ফিল আপ কৰিব লাগিব। চ' কেনেকৈ ফিল আপ কৰিম মই দেখাই আছোঁ। ফাৰ্ষ্ট নেম, আপোনাৰ পাৰ্চনেল নামটো ইয়াত, যদি নিজৰ ঘৰৰ পানী হয় ইয়াত দি দিব। যদি আপোনাৰ ডিপাৰ্টমেণ্টৰ নিজৰ অফিচৰ নিজৰ স্কুলৰ হয়, তেওঁ ইয়াৰ নামটো ইয়াত দিব। ডেজিগনেশ্যন আপোনাৰ দি দিব, ডিপাৰ্টমেণ্ট দি দিব, চিলেক্ট ষ্টেট, ইমেইল দিব লাগিব, আৰু পাছৱৰ্ড দিব লাগিব, কনফাৰ্ম পাছৱৰ্ড কৰিব, ঠিক আছে। চ' মই অলপ ফিল আপ কৰিলোঁ। মই ডিটেইলখিনি ইয়াত দি দিছোঁ, ফাৰ্ষ্ট নেম, ডেজিগনেশ্যন, ডিপাৰ্টমেণ্ট, ষ্টেট আছাম চিলেক্ট কৰিছোঁ,
ইমেইল দি দিছোঁ, পাছৱৰ্ড দি ক্ৰিয়েট কৰিছোঁ, নিজৰ পৰা পাছৱৰ্ডটো বনাইছোঁ। আপুনি ভালকৈ এটা পাছৱৰ্ড বনাব আৰু এতিয়া ৰেজিষ্টাৰ কৰিম। এতিয়া ৰেজিষ্টাৰ যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিম, চাওঁ কি হয়। তাৰমানে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, এতিয়া ছেভ কৰিলোঁ। ইয়াত আকৌ লগ ইন কৰিব লাগিব। ইয়াত মোবাইল নাম্বাৰ, ইউজাৰ নেম বিচাৰিছে। মোবাইল নাম্বাৰ আপোনাৰ দি দিব। পাছৱৰ্ড আপুনি যিখন ক্ৰিয়েট কৰিছে সেইখন পাছৱৰ্ড আপুনি ভালকৈ ফিল আপ কৰিব। তাৰপাছত লগ ইন যিটো আছে আপুনি তলত চাব পাৰে, ক্লিক কৰাৰ লগে লগে লগ ইন হৈ যাব। চ' ইয়াত লগ ইন হৈছে, ষ্টেপ বাই ষ্টেপ প্ৰচেছ। প্ৰথম ষ্টেপ কি দেখাই আছে, ডিপাৰ্টমেণ্ট অফ পাৰ্টনাৰ্ছ ইন দ্য চেম্পল নিডছ টু বি টেষ্টেড, লাৰ্ণ হাউ টু চিলেক্ট। চ' ইয়াত চেম্পল submit sample info, list of samples submitted. ড্যাশবোৰ্ডত ইয়াত আমি কেইটামান পইণ্ট চাব পাই আছোঁ। ড্যাশবোৰ্ড submit sample info as per laboratories as per parameters, list of sample submitted. এতিয়ালৈকে আমি চেম্পল ছাবমিট কৰা নাই, চ' ইয়াততো লিষ্ট অহাৰ কোনো কথা নাই। ইয়াত আছে শ্ব' প্ৰিভিয়াছ হিষ্ট্ৰী, আগতে কোনো টেষ্ট কৰা নাই, চ' ইয়াত দৰকাৰ নাই। ষ্টেপ 1 ইয়াত আছে ষ্টেপ বাই ষ্টেপ প্ৰচেছ। ইয়াত লিষ্ট অফ চেম্পল ছাবমিটেড একো দেখুওৱা নাই। আকৌ মই যাম ডেছবৰ্ডত, অলপমান শ্ল' হৈ আছে ইণ্টাৰনেটৰ কাৰণে। So step by step process প্ৰথম আছে learn what are the parameters in the sample needs to be tested, learn how to collect samples. So আপুনি এইবিলাক ৰিড মোৰ কৰি এনেকৈ পইণ্টবিলাক পঢ়ি ল'ব। ইয়াত ষ্টেপটো পঢ়ি ল'ব, বস্তুখিনি জানি ল'ব। ইয়াত আছে চেম্পল ইনফো এজ পাৰ লেবৰেটৰিজ, এইখন পইণ্টত যাম। এজ পাৰ লেবৰেটৰিজ ইয়াত আছে চিলেক্ট ডিষ্ট্ৰিক্ট। চ' ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিলে আপুনি যিকোনো ইয়াৰ পৰা এটা ডিষ্ট্ৰিক্ট, ধুবুৰী, ধেমাজি ডিষ্ট্ৰিক্টখনৰ নাম আছে, আসামৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াত আছে। আপুনি এটা চিলেক্ট কৰি ল'ব। মই এখন চিলেক্ট কৰিলোঁ জাষ্ট। ইয়াত আছে ব্লক, চিলেক্ট ব্লক, কোনখন ব্লক হয়, কোন ব্লকৰ আণ্ডাৰত পৰিছে আপোনাৰ এৰিয়াটো চিলেক্ট কৰিব। ইয়াত আছে শ্ব' অল লেবৰেটৰিজ ইন দ্য ষ্টেট। ইয়াত আপুনি যদি ক্লিক কৰে শ্ব' অল লেবৰেটৰী ইন দ্য ষ্টেটত যিমানখিনি লেবৰেটৰী আছে ইয়াত শ্ব' কৰিব, চব যিমানখিনি আপোনাৰ ষ্টেটত। চ' আমাৰ ইমান নালাগে, আপোনাৰতো এটা আইডিয়া আছে আপোনাৰ PHE অফিচ ক'ত আছে ওচৰত। চিলেক্ট কৰাৰ লগে লগে লাগে মই এইখন অপশ্যনেই প্ৰিফাৰ কৰিম, প্ৰথমটো যিটো। তো আহিব লাগিছিল এৰিয়া হিচাপে ৰাজাৰ পাৰ্ট। ইয়াত আহি আছে, আপোনালোকে চাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ সকলো PHE ডিপাৰ্টমেণ্ট যিটো আছে PHE অফিচৰ ইয়াত এড্ৰেছ আৰু ইয়াত ৰাইট ছাইডত চিলেক্ট টেষ্ট ইয়াত আছে। চ' মই য'ত এতিয়া আপোনাক যে ডেমো দেখাইছোঁ, মই য'ত মই চেম্পল লৈ যাম ইয়াত আছে। চ' এইখন চ' আপুনি আপোনাৰ যিটো পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত অফিচ হয়, ডিপাৰ্টমেণ্ট হয়, এইখন সেইটোৱেই চিলেক্ট কৰিব। চ' যেনেকৈ ৰাইট ছাইডত আছে চিলেক্ট টেষ্ট, ইয়াতে গৈ চাওঁ কি আহে। ডেট এণ্ড টাইম অফ চেম্পল কালেকশ্যন, প্ৰথমতে আহিছে ডেট এণ্ড টাইম অফ চেম্পল কালেকশ্যন। কেতিয়া চেম্পল আপুনি কালেক্ট কৰিছে সেইটো ইয়াত দিব লাগিব। চেম্পল চ'ৰ্চ ডিষ্ট্ৰিক্ট, কোনখন ডিষ্ট্ৰিক্টৰ পৰা চেম্পল চিলেক্ট কৰিছে মানে কালেকশ্যন কৰিছে। চেম্পল চ'ৰ্চ গ্ৰাম পঞ্চায়ত ইয়াত দিব লাগিব। চেম্পল ডোৰ নাম্বাৰ দিব লাগিব। চেম্পল পিনক'ড দিব লাগিব। চ'ৰ্চ অফ ৱাটাৰ চ'ৰ্চটো কি, ক'ৰ পৰা পানীটো আপুনি পালে, ক'ৰ পৰা পানীটো আহে খোৱা পানীটো। চেম্পল চ'ৰ্চ ব্লক, চেম্পল চ'ৰ্চ ভিলেজ ইয়াত দিব লাগিব।
এইবিলাক বস্তু ফিল আপ কৰিব লাগিব। এটা এটাকৈ কৰি লওঁ, আমি চাই লওঁ ডেট এণ্ড টাইম অফ চেম্পল কালেকশ্যন। চ' চেম্পলটো মই ডেট এটা দি দিওঁ। আপুনি বেছি আগত নিদিব, কাৰণ কেতিয়াবা চেম্পল বেছি আগত দিলে যেনে পানীততো বেছি আগত দিলে তাতে এনেই কণ্টামিনেটেড হৈ যায়। চ' 2022 চনৰ মাৰ্চৰ এটা ডেট দি দিওঁ মই এনে। চেম্পল চ'ৰ্চ ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি ল'ব, কোনটো ডিষ্ট্ৰিক্টৰ আপুনি চেম্পলটো চিলেক্ট কৰিছে, মানে কালেকশ্যন কৰিছে। চেম্পল চ'ৰ্চ গ্ৰাম পঞ্চায়ত, ইয়াত ষ্টাৰ আহি আছে মেণ্ডেটৰী, কিন্তু চিলেকশ্যন ভালকৈ হোৱা নাই, ৱেবছাইটৰ প্ৰব্লেম আছে। চ'ৰ্চ অফ ৱাটাৰ, ইয়াত আহিছে অপশ্যনকেইটা ইণ্ডিভিজুৱেল হাউচ টেপ ৱাটাৰ, পাব্লিক টেপ ৱাটাৰ, টিউবৱেল, ব'ৰৱেল, হেণ্ড পাম্প, ৱেল, তালা, পণ্ড, টেংক, স্প্ৰিং, ৰ ৱাটাৰ, ট্ৰিটেড ৱাটাৰ, স্কুলছ, অংগনৱাড়ী, গভৰ্ণমেণ্ট বিল্ডিংছ, আদাৰ চ'ৰ্চ ইউজ ফৰ ড্ৰিংকিং। চেম্পল চ'ৰ্চ ব্লকৰ নামটো দি দিব, কোনটো ব্লকৰ আণ্ডাৰত আছিলে আপোনাৰ এৰিয়াৰ, য'ৰ পৰা আপুনি চেম্পলখন কালেকশ্যন কৰিছে। চেম্পল চ'ৰ্চ ভিলেজ, ষ্টাৰ আহি আছে, কিন্তু ইয়াত প্ৰব্লেমটো হ'ল এতিয়া আহিছে। চেম্পল চ'ৰ্চ গ্ৰাম পঞ্চায়ত, কোনটো গ্ৰাম পঞ্চায়তৰ আণ্ডাৰত হয় ইয়াত চিলেক্ট কৰি ল'ব। চেম্পল চ'ৰ্চ ভিলেজ, অলপ প্ৰব্লেম কৰি আছে ৱেবছাইটটো। চ'ৰ্চ ভিলেজ, ঠিক আছে, বাকীখিনি ফিল আপ কৰি লওঁ, চাওঁ পিছত ঠিক হ'ব পাৰে। চেম্পল চ'ৰ্চ গ্ৰাম পঞ্চায়ত হ'ল। ওপৰখিনি ফিল আপ হৈ গ'ল। টেষ্ট এভেইলেবল, ইয়াত আছে টেষ্ট নেম, কালাৰ, pH লেভেল। কালাৰ আপুনি যিকেইটা বস্তু আপুনি টেষ্ট কৰাব বিচাৰে ইয়াত টিক কৰি দিব। চ' মই অকল আজি যিটো ডেমো দেখাই আছোঁ, মই পাৰ্চনেলি মোৰ কথা কৈ আছোঁ, মই ইমানখিনি মই টেষ্ট নকৰাওঁ, মই অকল pH লেভেলটো টেষ্ট কৰাম। ফ্লোৰাইড লেভেলটো টেষ্ট কৰাম, আইৰণ লেভেলটো টেষ্ট কৰাম, ছালফেট লেভেলটো টেষ্ট কৰাম। টেষ্ট অডিঅ'ৰ টাৰ্বিডিটি এইবিলাক ইমান ইম্পৰ্টেণ্ট হয়, বাট এতিয়া দৰকাৰ নাই। টোটেল আৰ্ছেনিক কিমান আছে এইটো দৰকাৰ আছে। ফ্ৰী এচিডৰ ক্ল'ৰাইন ইয়াত আছে, আইৰণ, চিলেক্ট কৰিলোঁ। চ' মই চিলেক্ট কৰিছোঁ pH লেভেল কিমান আছে পানীত, ফ্ল'ৰাইড কিমান আছে, ছালফেট কিমান আছে, আইৰণ, টোটেল আৰ্ছেনিক কিমান আছে, ফ্ৰী ৰেচিডুৱেল ক্ল'ৰাইন কিমান আছে, ইকুৱেলিটো দি দিওঁ, নাইট্ৰেট, 12 এলকেন এজ, কেলছিয়াম কাৰ্বনেট, ক্ল'ৰাইড। চ' আপোনাৰ চাব পাৰে মই যেতিয়া এইবিলাক চিলেক্ট কৰি আছোঁ, ইয়াত এইবিলাক চিলেকশ্যন হৈ আছে।
ইয়াত টোটেল প্ৰাইজ আহিছে 0 আপোনালোকে চাব পাৰে কাৰণ যে গভৰ্ণমেণ্ট হেৰি দি আছোঁ PHত আমাৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত সেইটো কাৰণে ইয়াত প্ৰাইজটো ফ্ৰী ৰিমাৰ্কছ কিবা এটা আপুনি যদি টাইপ কৰিছে ইয়াত দি দিব লেবৰেটৰী নেম ইয়াত আহি গৈছে ভালকৈ চাব এড্ৰেছ আহি গৈছে কোনখন লেবৰেটৰীৰ আপোনাৰ PH যিটো অফিচ আছে ইয়াত এড্ৰেছটো আহি গৈছে লেব ইনচাৰ্জৰ নাম আহি গৈছে তেওঁৰ কণ্টেক্ট নম্বৰ আহি গৈছে পে'মেণ্ট মোড অফলাইন ৰিপৰ্ট কালেকশ্যন অনলাইনত ৰিপৰ্টখন দিব অনলাইনত আমাৰ ডাউনলোড কৰিব পাৰি প্ৰচিড কৰিম চেম্পল ছাবমিটেড ছাকচেছফুলি সো ইয়াত আপুনি চাব পাৰে মই ছাবমিট চেম্পল ইনফৰমেশ্যনত ক্লিক কৰিছোঁ ডেশ্ববৰ্ডত গৈ ইয়াত ডেশ্ববৰ্ডখন আছে আপুনি ছাবমিট চেম্পল ইনফৰমেশ্যন ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে আমাৰ ডিপাৰ্টমেণ্টৰ নাম আহিছে আপুনি পাৰ্চনেল যদি পানীটো আপোনাৰ ঘৰৰ পানী হেৰি কৰিব বিচাৰে তেনে আপোনাৰ নাম ইয়াত আহিব ইয়াত চাওক আহিছে লিষ্ট অফ চেম্পল ছাবমিটেড এটা টোটেল চেম্পল ছাবমিটেড 1 এটা দেখাই আছে সো এতিয়া আপুনি কি কৰিব আপুনি এটা কাম কৰিব পাৰে আপুনি চেম্পল ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তাৰ পাছত তাত চেম্পল লৈ গৈ ডিপাৰ্টমেণ্টত জমা দি তাৰ পাছত এইখন কাম বাকী কামবিলাক কৰিব পাৰে ঠিক আছে আৰু নহ'লে ইয়াত এইবিলাক বস্তু এই প্ৰচেছটো কৰি তাৰ পাছত আপুনি চেম্পলটো জমা দিব পাৰে বস্তু বুজিছে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড বনালে তাৰ পাছত আপুনি চেম্পল এতিয়া কেনেকৈ লৈ যাব বহুত ইম্পৰ্টেণ্ট বস্তু হয় ফ্ৰেণ্ডছ মোৰ যিমান জনা মতে কিবা ভুল থাকিলে আপুনি কমেণ্ট বক্সত জনাব আপুনি কি কৰিব গ্লাছ আছে নহয় কাঁচৰ গ্লাছৰ দুটা ক্লিন গ্লাছৰ বটলত হাফ লিটাৰ আপোনাৰ যিখন পানী আপুনি টেষ্ট কৰিব বিচাৰে ফুল কৰি তাতে গৈ লেবৰেটৰীত জমা দি দিব তাৰপাছত আহি আপুনি বাকী প্ৰচেছখিনি লগ ইন কৰি এনেকৈ বাকী প্ৰচেছখিনি যে মই দেখুৱালোঁ অলপ আগত দেখালোঁ এই প্ৰচেছখিনি কৰিব পাৰে যে এনেকৈ এইটো ডেটত মই চেম্পল তাতে জমা দিলোঁ আৰু নহ'লে এইটো বস্তু কৰি তাৰপাছতো আপুনি গৈ চেম্পলটো জমা দিব পাৰে কিন্তু মনত ৰাখিব দুটা গ্লাছৰ বটলত একদম ক্লিন বেয়া হ'লে নহ'ব পানীটো একদম লৈ গৈ তাতে আপোনাৰ অফিচত গৈ আপোনাৰ লেবৰেটৰীত জমা দিব লাগিব ঠিক আছে ইয়াত এটা চেম্পল আইডি ইয়াত আহিছে আপুনি চেম্পল আইডিটো মাৰ্ক কৰি ৰাখিব কোনো কপিত ক'ৰবাত লিখি ৰাখিব পাৰে ইয়াত আপুনি চাব পাৰে ইয়াত এটা চেম্পল আইডি আহি গৈছে সো ফ্ৰেণ্ডছ এয়া আছিল আমাৰ আজিৰ ভিডিঅ' আপুনি চেনেলখিনি এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক ফ্ৰেণ্ডছ বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিয়ক তলত ৰঙা হৈ আছে বাটন ছাবস্ক্ৰাইব কৰিব তেনেহ'লে কি মই যেতিয়া এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ' আপলোড কৰিম আপোনালোকৰ নটিফিকেশ্যন সো আজি কাৰণে ইমানেই এয়া আছিল আমাৰ আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব চেনেল ফেচবুক পেজত এক্টিভ আছোঁ নাম ছেইম নাম জব চিকাৰ্ছ আছাম ছাৰ্চ কৰিব জব চিকাৰ্ছ আছাম ফেচবুকত গৈ আৰু পেজটো লাইক আৰু ফ'ল' কৰি ৰাখিব তাত মই এক্টিভ আছোঁ কেতিয়াবা যদি আপুনি এইখন আমাৰ ইউটিউব চেনেলত যদি কিবা ভিডিঅ' মিছ কৰে তেন্তে আপুনি ফেচবুকত নটিফিকেশ্যন পাই যাব আজিৰ কাৰণে ইমানে লগ পাম আমাৰ নেক্সট ভিডিঅ' থেংক ইউ